বহুত সময় ধৰি আহিছোঁ, এতিয়ালৈকে আৰু যাবলৈ মনৰ পৰা যিটো ইচ্ছা যে ইয়াৰ পৰা গুচি যাওঁ এইটো এতিয়ালৈকে হোৱা নাই। আৰু আপোনালোকে যদি আহিবলৈ ইচ্ছা হয় তেনেহ'লে চেন্নাইত আহিব, তামিলনাডু চেন্নাইত আহিব। আহি যিটো এপল' কোম্পানীৰ যিটো আণ্ডাৰৰ পাৰ্ক সেইটো আপোনালোকে কাৰোবাক সুধিলে কৈ দিব। আৰু এইটো আপোনালোকে যিটো ৱাডাগৰম বুলি কয় তাত আহি কোনোবা এজন ডেকা ল'ৰাক সুধিলেই কৈ দিব পাৰিব। আবেলি ফুৰিবৰ কাৰণে গৈ আছোঁ। গোটেই দিন ঘৰতে বহি আছিলোঁ, ৰুমতে আছিলোঁ। এতিয়া আবেলি হ'ল আৰু বতৰটো ভাল লাগিছে, সেইকাৰণে ফুৰিবৰ কাৰণে গৈ আছোঁ। এতিয়া ক'ত ফুৰিবৰ কাৰণে যাম এইটো অলপ আলোচনা কৰিলেও এতিয়া ভাবিছোঁ এপল' কোম্পানীৰ যিটো পাৰ্ক হয় সেই পাৰ্কত ফুৰিবৰ কাৰণে গৈ আছোঁ। আপোনালোকক দেখুৱাই দিম তাত কেনেকুৱা। দোস্তসকল, ৰাস্তাটো পাৰ হৈ আছোঁ, বহুত বহল ৰাস্তাটো। ইফালেদি গাড়ী আহে, আনফালেদি গাড়ী গৈ থাকে, এনেকুৱা ৰাস্তা। তোমালোকে ভালদৰে আহিবা আৰু গাড়ী চাই চিতি আহিবা, এনেই লাহে লাহে নাহিবা, অলপ সোনকালে আহা। আৰু দোস্তসকল, আপোনালোকে যেতিয়া কিবা কাৰণত ৰাস্তাটো পাৰ হ'ব লাগে তেতিয়া আৰু ভালদৰে গাড়ী চাই চিতি তাৰপিছত পাৰ হ'ব, নহ'লে আৰু খুন্দা মাৰিব, তেতিয়া আৰু কিবা এক্সিডেণ্ট হ'ব পাৰে। গতিকে আপোনালোকে যেতিয়া ৰাস্তাটো পাৰ হ'ব তেতিয়া ভালদৰে চাই চিতি তাৰপিছতে ভালদৰে লাহে লাহে পাৰ হৈ যাব। আৰু পাৰ হৈ আছোঁ, আমাৰ আগতে আমাৰ বছ গৈ আছে। বছ এইকাৰণে কৈ আছোঁ, সি আগৰ পৰা ইয়াতে থাকে আৰু তাৰ ৰুমতে আহিছোঁ আৰু সি পাৰ্কটো ভালদৰে চিনি পায়, সেইকাৰণে তাক লগত লৈ গৈ আছোঁ। আমি লাহে লাহে আহি আহি পাৰ্কটো পাই গ'লোঁ, আহি পালোঁ। আৰু এতিয়া বিলম্ব নকৰোঁ, আহক আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তসকল, যিটো এপল' কোম্পানীৰ আণ্ডাৰৰ যিটো ফিচাৰী আৰু পাৰ্ক, সেইটো পাৰ্কত আহিছোঁ আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আগতে অহা নাছিলোঁ। মই এনেই মেইন ৰাস্তাত আহিছোঁ, কিন্তু এনেকুৱা ঠাই আছে বুলি শুনা পাইছোঁ, কিন্তু অহা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আপোনালোকক দেখুৱাই দি আছোঁ, চাওক কিমান ডাঙৰ ফিচাৰী। দোস্তসকল চাওক ফিচাৰীটো কিমান ডাঙৰ, বহুত ডাঙৰ ফিচাৰী। এইটো আচলতে ব্যক্তিগত কাৰণ হয়, এইটো কোম্পানীৰ আণ্ডাৰৰ হয়। আৰু পাৰ্কটো এইটো পাৰ্ক বুলি কয় আচলতে। এইটো পাৰ্কে ভাল লাগে, মনোৰঞ্জনৰ দৃশ্যটো বহুত ভাল লাগি আছে ইয়াতে আহি। বহুতে আহে এপল' কোম্পানীৰ, যিসকলে এপল' কোম্পানীত কাম কৰে সকলোৱে এইখন ঠাইত ফুৰিবৰ কাৰণে আহে। আজি আমিও আহিছোঁ, কেইজনমান পাৰ্টনাৰে আহিছোঁ এইখন ঠাই দৰ্শন কৰিবৰ কাৰণে। তো বহুত ভাল লাগিছে। আৰু আপোনালোকে যদি চেন্নাই তামিলনাডু যদি আহে আপোনালোকে, তেনেহ'লে এনেকুৱা ঠাই দেখিবৰ কাৰণে আহিব, ভাল লাগি আছে। আৰু এই চাওক মধুৰিআম, চাওক আৰু বহুত ধৰণৰ গছ গছনি আছে, ফল মূলৰ গছ গছনি আছে ইয়াত। আৰু দোস্তসকল, আমি খোজকাঢ়ি গৈ আছোঁ সেই মূৰৰ ফালে। সেই মূৰত বহুত ভাল লগা দৃশ্য আছে বুলি শুনা পাইছোঁ, সেইকাৰণে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আপোনালোকক যিমান দূৰ পাৰোঁ যিমান দূৰ সম্ভৱ হয় আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাওক পাৰ্কৰ যিটো ৰাস্তা, খোজ কঢ়াৰ কাৰণে যিটো ৰাস্তা কেনেকুৱা কৰি দিছে এপল' কোম্পানীৰ পৰা। আৰু আপোনালোকে চাওক, এইটো লেখা আছে ইয়াত এপল' বুলি, আপোনালোকে চাওক ইয়াতে লেখা আছে, এইটো চাওক এপল'। আৰু এনেকুৱাকৈ আমি চাইছোঁ। আৰু আপোনালোকে যিটো পুখুৰী দেখিছে, এইটো পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমি দেখা পাইছোঁ, ইয়াত আহি প্ৰত্যক্ষ কৰি দেখা পাইছোঁ, কিন্তু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাব পৰা নাই। মানে যে কেতিয়া কোনটো ঠাইত মাছটো উঠে এইটো বুজিব পৰা নাযায়, সেইকাৰণে আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই। কিন্তু ইয়াত আহি বহুত ভাল লাগি আছে। বহুত দিন হ'ল এইখন ঠাইত আহিছোঁ। 10 মিনিটমান আঁতৰত ৰুমটো হয়, কিন্তু ইয়াৰ নামটো শুনিছোঁ যে এপল' কোম্পানীৰ পাৰ্ক আছে, কিন্তু অহা নাই। দোস্তসকল, পাৰ্কটো আচলতে নতুন হয়, সেইকাৰণে বেছি গছ গছনি তেনেকুৱা আৰু নাই। আৰু নতুন দিছে কাৰণে আৰু সকলো সৰু সৰু হৈ আছে, সেইকাৰণে আৰু যেনেকুৱা আচলতে দেখিব লগা হ'ব লাগিছিল তেনেকুৱা আৰু হোৱা নাই। তেনেকুৱা আৰু পাৰ্টনাৰসকলে ক'লে তেনেহ'লে ঠিক আছে যাওঁ, সেইকাৰণে আৰু আহিছোঁ এইটো পাৰ্কত চাবৰ কাৰণে। পাথৰবোৰ চাওক, আৰু যিটো পুখুৰী আপোনালোকে দেখিবলৈ পাইছে, পুখুৰীটো বহুত ডাঙৰ আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু ইয়াত দেখিব লগা মানে যে ইয়াত আপোনালোকে প্ৰকৃতিতে যদি আপোনালোকে প্ৰত্যক্ষভাৱে ইয়াত আহে তেতিয়াহে বুজি পাব আচলতে এইটো কেনেকুৱা দেখিব লগা দৃশ্য। আমি আহিছোঁ আৰু বুজি পাই আছোঁ, বহুত ভাল লাগিছে। কিমান চাওক আপোনালোকে, সৰু সৰু মধুৰিআমৰ গছ,
আৰু পাৰ্কটো আচলতে নতুন হয়, পুৰণি হ'লে আৰু জাকজমক হ'লে হয়, কিন্তু নতুন হোৱাৰ কাৰণে আৰু তেনেকুৱা নহয়, কিন্তু তথাপিও দেখিব লগা দৃশ্য। আৰু আৰু ইয়াত আহি এছামিছ নক'ব, কিন্তু এতিয়া ইয়াত এছামিছ নচলে, ইয়াত কেৱল হিন্দী আৰু তামিল ভাষাটো চলে। তো আপোনালোকৰ আৰু এটা দৃশ্য, আৰু এটা সৌন্দৰ্য মনোমোহা দৃশ্য দেখিবলৈ চেষ্টা কৰিম, আহক আমাৰ লগত। দৰ্শকসকল, মনোমোহা দৃশ্যটো মই অইন এটা ভিডিঅ'ত আপলোড কৰি আছোঁ। এইটো ভিডিঅ'ত আপলোড কৰিলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে এইটো ভিডিঅ'ত আপলোড কৰিব নোৱাৰিম। মই নতুন ইউটিউবাৰ হয় আৰু এইখিনিতেই সামৰি মাৰিছোঁ। এই পৰৱৰ্তী ভিডিঅ' দিয়াৰ আগলৈকে আপোনালোকে ভালো থাকক, সুস্থ থাকক, এইখিনি কামনাৰে মই ভিডিঅ'টো সমাপ্ত বুলি ঘোষণা কৰিছোঁ।